নমস্কাৰ। ইতিমধ্যে আউনিহাট বিশ্ববিদ্যালয় সাহায্যত যি লটাৰী খেল আছিল সেই লটাৰী খেলখন আৰম্ভ হৈ গৈছে। আপোনালোকক লাইভ দেখাবলৈ প্ৰুফ দেখাবলৈ আমি যত্ন কৰিম। আপুনি ইতিমধ্যে যদি আপুনি এই ভিডিঅ'টো চাই আছে তেনেহ'লে শ্বেয়াৰ কৰি দিয়ক আৰু আপুনি ফলাফলটো চোৱাৰ কাৰণে পেজটো ফ'ল' কৰি ৰাখক। আমি ইতিমধ্যে লটাৰী খেলৰ সম্পূৰ্ণভাৱে আপোনাক লাইভ দেখাবলৈ যত্ন কৰিম। খেলখন আৰম্ভ হৈ যাব 9টাৰ পৰা ষ্টাৰ্ট হৈ যাব খেলখন। ইতিমধ্যে সকলো সঁজুলি কৰি আছে। তাৰে ভিতৰত আউনিহাট বিশ্ববিদ্যালয় সাহায্যত যি খেলখন আৰম্ভ কৰা হৈছে সেই খেলখনৰ সম্পূৰ্ণ ভিডিঅ' আমি দেখাবলৈ যত্ন কৰিম। তো আপোনালোকে এই ভিডিঅ'টো ভালদৰে চাওক আৰু শ্বেয়াৰ কৰি ৰাখক, কিয়নো আউনিহাট বিশ্ববিদ্যালয়ৰ অডি প্ৰাইজটো কোনে পায় নেজানো, কিন্তু এই অডি প্ৰাইজটো হয়তো আপোনাৰ কপালতো থাকিব পাৰে। তাৰে মহিন্দ্ৰা থাৰ আছে আৰু কেইবাটাও ডাঙৰ ডাঙৰ উপহাৰ আছে। আজিৰ খেলখনত ইতিমধ্যে আৰম্ভ হৈ গৈছে। আপোনালোকে বিতংগভাৱে লাইভ চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু লাইভটো যিমান পাৰে আপুনি শ্বেয়াৰ কৰি ৰাখক আৰু পেজটো ফ'ল' কৰি ৰাখক, কিয়নো ইয়াৰ ফলাফল যদি আপুনি নাচায় তথাপিও ৰাতিপুৱা আপুনি পাই যাব ফলাফল এইখন পেজতে আপলোড কৰা হ'ব। তো আপোনালোকে ভালদৰে এই ভিডিঅ'টো চাই থাকক। 100 টকাৰ বিনিময়ত বহুতৰ কপাল সলনি হৈ গ'ল এই বছৰ। 2023ৰ শেষৰ ফালে আৰু 2024ৰ প্ৰথম ফালে বহুতৰে কপাল সলনি হৈ গ'ল। অন্ধয়ে পালে মহিন্দ্ৰা থাৰ আৰু ৰং মিস্ত্ৰীয়ে পালে এনজি হেক্টৰ আৰু ট্ৰেক্টৰ চালকে পালে 76 লাখ টকীয়া। কিন্তু আপোনাৰ কপালত কি আছে নেজানো। হয়তো আপুনিও ভাগ্যৱতী হ'ব পাৰে বা আপুনিও এইখন খেলত আপুনি হয়তো পুৰস্কৃত হ'ব পাৰে। তাৰে আজি ভিডিঅ'টো আপুনি ভালদৰে চাব। ভিডিঅ'টো প্ৰথম সংখ্যাৰ পৰা শেষৰ সংখ্যালৈকে আপুনি এই ভিডিঅ'টো চাই থাকিব। আৰু যদি আপুনি চোৱাৰ সময় নাপায় তেনেহ'লে আপুনি ৰাতিপুৱা এইটো পেজতে ফলাফলটো ডাইৰেক্টলি পোষ্ট পাই যাব। আপোনাৰ কোনো টেনশ্যন ল'ব নালাগে। যদি আপুনি এই পেজখন হেৰাই যায় বা এই পেজৰ পৰা আপুনি যদি বঞ্চিত থাকে তেনেহ'লে পেজটো ফ'ল' কৰি ৰাখক, কিয়নো আমি বিতংগভাৱে আপোনাক ফলাফল দেখাবলৈ যত্ন কৰিম। বন্ধু বান্ধৱসকল, অলপ পিছত আকৌ আমি লাইভ দি আছোঁ। ধন্যবাদ।